Hello guys, welcome to my YouTube channel. আজি আপোনালোকে নিশ্চয় গম পাইছে আমি ক'ত গৈ আছো। আজি আমি গৈ আছো কাম কৰিব কাৰণে। নিশ্চয় মোৰ ফুল ভিডিঅ'খিনি আপোনালোকে চাব মই আশা কৰিম। এতিয়া চাক মানুহে গাড়ীৰে কাম কৰিব যায় কিন্তু আমি এতিয়া চাইকেলেৰে গৈ আছো কাম কৰিব। নিশ্চয় মোৰ হাতত চাইকেল চাইছে আপোনালোকে চাইকেলেৰে গৈ আছো আমি কাম কৰিব কাৰণে। নিশ্চয় মোৰ কামৰ ভিডিঅ'খিনি আপোনালোকে নিশ্চয় আপোনালোকক মই দেখাব খুজিম। মোৰ ফুল ভিডিঅ'খিনি আপোনালোকে চাব। যদি মোৰ ভিডিঅ'খিনি যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব মই আশা কৰিম। এতিয়া চাওক মোৰ কামখিনি। আমি আহি গ'লোঁ আমাৰ যোনটো ঘৰত কাম কৰোঁ সেইটো ঘৰ হয়। এইটো বহুত ডাঙৰ ঘৰ হয়। এইটো মই আপোনালোকক দেখাব খুজিম কিমান ডাঙৰ। 8টামান ৰুম আছে ইয়াতে। বহুত ডাঙৰ ডাঙৰ ৰুম হয় এইকেইটা। নিশ্চয় আপোনালোকে চাইছে আমি বনোৱা ঘৰখন এইটো। এতিয়া আমি ফ্লোৱাৰ কৰি আছোঁ আকৌ এতিয়া কৰিম কামখিনি। আপুনি মোৰ কামখিনি চাব। এয়া আমাৰ ঘৰ চাদ ঢালিলোঁ ওপৰত। বহুত ডাঙৰ ঘৰ হয় এইটো আছাম টাইপ। নিশ্চয় আৰু কেইটামান দৃশ্য আপোনালোকে চাব। বহুত ডাঙৰ ৰুম হয়। এতিয়া মই কাম কৰিম। আমি কাম কৰি আছোঁ। বহুত কষ্ট ভাই কি ক'ম। কাম কৰিবলগীয়া হ'ল আৰু ইমান কষ্ট মানে এইটো দুৰমুচ মাৰোঁতে বহুত কষ্ট হয়। এখন মোৰ খুৰা হয় মিস্ত্ৰী হয় মই হেল্পাৰ হয়। একদম কি ক'ম বহুত কষ্ট লাগে কাম কৰোঁতে। আপোনালোকে কি ভাবে ই ভিডিঅ' কেনেকৈ বনায়। মই কামো কৰি থাকোঁ ভিডিঅ'টো বনাই থাকোঁ যাতে আপোনালোকে। হেল্ল' গাইছ, এতিয়া আপোনালোকে চাব মই মছলা মিলাই দিম। নিশ্চয় আপোনালোকে চাই আছে মই ঘৰখন বনাবৰ কাৰণে এতিয়া মছলা বনাম। মছলা মানে পাথৰ আৰু বালি আৰু চিমেণ্ট একেলগে মিহলাই একেলগত কৰিব লাগে। নিশ্চয় আপোনালোকে চাইছে বহুত কষ্ট লাগে এইকেইটা কাম কৰোঁতে। যোনে কাম কৰিছে সি আৰু বুজি পাব কিমান কষ্ট হয়। যিহেতু মই ইমান কাম মই ইউটিউব চেনেলটো চলাই আছোঁ আৰু এইবিলাক কামটো কৰি আছোঁ যাতে মোৰ কিবা এটা লাভ হয় সেইকাৰণে। নিশ্চয় আপোনালোকে চাইছে মই এতিয়া আৰু চাওক ঘৰত যাম আৰু তৈয়াৰী। হেল্ল' গাইছ, আমি এতিয়া কামটো ছুটি কৰিছোঁ। এতিয়া আৰু ঘৰত যাম। আপোনালোকে নিশ্চয় চাব ভিডিঅ'খন। যদি ভাল লাগে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু মোৰ চেনেলখন এনেকুৱা নতুন নতুন ভিডিঅ' যদি আপোনালোকে বিচাৰে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব নিশ্চয়। এতিয়া চাওক আমি কামৰ পৰা আহিলোঁ। এতিয়া ঘৰত গৈ আছোঁ কামৰ পৰা। যদি মোৰ কামখিনি ভাল লাগে এটা লাইক কৰি দিব আৰু এটা মোৰ চেনেলখন এনেকুৱা ভিডিঅ' পাব হ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি গৈ আছোঁ ঘৰত।